হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি আহিছিলে নতুন ভিডিঅ' লৈ। আৰু মই ৰেগুলাৰ ভ্লগ নিদিওঁ। চবেই সুধি থাকে কেলৈ মই ৰেগুলাৰ ভ্লগ নিদিওঁ। আজি মানে ভিডিঅ'টোত গম পাব মই কেলৈ ৰেগুলাৰ ভ্লগ নিদিওঁ। আৰু আজি যাম আমি বিয়াৰ বজাৰ কৰিবলৈ। মনটো ভাল লাগি আছে, সেইকাৰণে একদম ৰাতিপুৱা 8টা বজাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টো একদম শেষলৈকে চাই থাকোঁ। আমি বজাৰ কৰিবলৈ অলপ দেৰিকৈ যাম। এতিয়া আমি মামাৰ ঘৰত সোমাই লৈছোঁ। এতিয়া পোৱালীকেইটাই খেলি আছে আৰু মোৰ কথা কিবা কিবি কৈ আছে। কাক বেছি মাইনীক কিমান ভাল লাগে? ইমান গাল চুমা এটা দিয়া। চাই দিয়ক, কিবা এটা কৈ দিয়ক। কি কৈছা আপুনি ইউটিউবত ওলাব। ঠিক আছে। এয়া মোৰ মামা না দেই। নামটো কৈ দিয়ক আপোনাৰ। হুছেইন আলী। হুছেইন নাম আমাৰ। আৰু এইফালে আমি বজাৰ কৰিবলৈ শিৱসাগৰ আহি পাই গ'লোহি। ভনীহঁতৰ কাপোৰ লোৱা অলৰেডি হৈ গ'ল, চিচুৰ পৰা ল'লোঁ। কিন্তু তাত ভিডিঅ' কৰিবলৈ নহ'লে, চব জেগাত ভিডিঅ' কৰিবলৈ ভাল নালাগে যে তাত ভিডিঅ' নকৰিলোঁ। আৰু আমাৰ কাপোৰ ল'বলৈ আমি আহিলোঁ চেণ্টাৰ পইণ্ট। আৰু ইয়াত ইমানেই ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে, একদম দেখি পচন্দ হৈ গ'ল। একেবাৰতে যিকেইযোৰ উলিয়াই দিছিলে সেইকেইযোৰে পচন্দ হৈ গ'ল। আৰু আমি প্ৰত্যেকবাৰে ইয়াৰ পৰাই কাপোৰ লওঁ, একদম মন পচন্দৰ কাপোৰ পাই যাওঁ। আৰু এতিয়া কাপোৰটো অকণমান ঠেকাব দিবৰ কাৰণে টেইলৰৰ ওচৰত আহিলোঁ। আৰু এইফালে আবা বহুত দুখ লাগিছে। আবাই একদম মন চন মাৰি বেগ চেগ ধৰি একদম ৰখি আছে। তেওঁ মানে নিজলৈ একো নল'লে, আমাক দিওঁতেই গ'ল চব। এইফালে আমিও শাৰী এখন লৈ ল'লে। আৰু কি ল'লোঁ কি নাই লোৱা সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত মই জনাম বাৰু। আৰু বজাৰ কৰি কমপ্লিট হৈ গ'ল। তাৰ লগত মেটচিং আমি জোতা চেণ্ডেল চব লৈ ল'লোঁ আৰু দেখাই। আৰু আমি ঘৰ আহিলোঁ, কিন্তু কি কিনিলোঁ কি নাই কিনা সেইখিনি মই নেক্সট ভিডিঅ'ত দেখাম। কাৰণ এতিয়া কাপোৰখিনি টেইলৰৰ ওচৰত আছে, সেইকাৰণে দেখাবলৈ নহ'লে। আৰু মই যে কৈছোঁ চেণ্টাৰ পইণ্ট, তাত যাব আপোনালোকে। এতিয়াতো ৱেডিং ছিজন চলি আছে, তো তাৰ পৰা ল'ব পাৰিব বহুত ধুনীয়া মানে। আৰু তাত সকলে মানে লেহেংগা পাব, গাউন বা এনেকুৱা মানে পাৰ্টি ৱেৰ ড্ৰেছ পাব তাত। আৰু মানে পচন্দ নহা কোনো কাৰণেই নাই। আৰু লোকেশ্যনটো মই দি দিছোঁ চেণ্টাৰ পইণ্ট। যিসকলে নাজানে জানিবও পাৰে কিছুমানে। ভি-মাৰ্ট শ্বপিং মলৰ ফ্ৰণ্টত আছে। ফ্ৰণ্টত বুলিয়ে ক'ব পাৰি, একদম ফ্ৰণ্টত নহয় কিন্তু তাতে আছে, সেইখিনি জেগাতে আছে। তো আপোনালোকে গ'লেই হয়। আৰু আমি 2 বছৰৰ আগত আমাৰ মিলাদ হৈছিলে, তেতিয়া আমি প্ৰথম তাত গৈছিলোঁ। গৈয়ে মনটো ভাল লাগি যায় আৰু যিযোৰ দেখোঁ সেইযোৰ পচন্দ হৈ যায়। আৰু মই কৈছিলোঁ যে মই মানে এইটো কি কয়, ব্লগ কেলৈ মই ৰেগুলাৰ আপলোড নকৰোঁ। মানে মই ভিডিঅ' বনাই থওঁ, কিন্তু মোৰ এডিট কৰিবলৈ এলাহ লাগে সেইটো প্ৰথম কথা। আৰু ছেকেণ্ড কথা, মোৰ প্ৰাইভেট মোবাইল নাই। মই আমিৰ মোবাইলত চলাওঁ কাৰণে মানে অকণমান প্ৰব্লেম হৈ যায়। ভিডিঅ' কৰি থৈ এলাহ লাগে, সেইকাৰণে আপলোড নকৰোঁ। তেনেকৈ থাকি যায়, বহুত দিনৰ মূৰত এটা দিওঁ। কিন্তু নাই, এবাৰ পৰা ভাবিছোঁ ৰেগুলাৰ নহ'লেও মানে এসপ্তাহৰ মূৰে মূৰে ভিডিঅ' দি থাকিম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।